নমস্কাৰ বন্ধুসকল, আমাৰ আছামিজ গুৰু চেনেললৈ আপোনাক বহুত বহুত স্বাগতম। বন্ধুসকল, হোৱাটছআপ আমি বেছিভাগে ব্যৱহাৰ কৰোঁ, কিন্তু হোৱাটছআপত এনেকুৱা কিছুমান ট্ৰিক লুকাই আছে যিবোৰ আমি কমকৈ ব্যৱহাৰ কৰোঁ। আজি মই এনেকুৱা 5টা ট্ৰিকৰ কথা ক'ম যিবোৰ আপুনি ব্যৱহাৰ কৰিলে হোৱাটছআপটো চলোৱাৰ মজাই বেলেগ হৈ পৰিব। প্ৰথমতে আপোনাৰ হোৱাটছআপটো প্লে ষ্ট'ৰত গৈ আপডেট কৰিব। যদি আপডেট কৰা আছে, ভাল কথা। তো প্ৰথম ট্ৰিকটো হৈছে আপুনি আপোনাৰ হোৱাটছআপটো অ'পেন কৰিব আৰু ওপৰত 3 ডটত ক্লিক কৰিব আৰু ইয়াতে ছেটিংছত যাব আৰু ইয়াত চেট দেখিছে, এই চাটত ক্লিক কৰিব। এতিয়া আপুনি ইয়াতে ওপৰত দেখিছে থিম, ইয়াত ক্লিক কৰিব আৰু ইয়াত আপুনি এইটো ডাৰ্ক মোড কৰি ল'ব পাৰিব আৰু অ'কে ক্লিক কৰিব। এতিয়া দেখিছে আপুনি আপোনাৰ হোৱাটছআপটো কেনেকুৱা হৈ গৈছে। আৰু আপুনি এইটো ব্যৱহাৰ কৰিলে দুটা লাভ হ'ব। প্ৰথমতে আপোনাৰ বেটেৰীটো ছেভ হ'ব আৰু 2 নম্বৰ কথাটো হ'ল আপুনি যদি ৰাতি হোৱাটছআপ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে চকুৰ কাৰণে খুবেই ভাল এইটো। আৰু 2 নম্বৰ ট্ৰিক হৈছে, 2 নম্বৰটো দেখাই আছোঁ আপোনাক। ছেটিংছত যাব আৰু একাউণ্টত ক্লিক কৰিব আৰু প্ৰাইভেচিত যাব আৰু ইয়াতে আপুনি তলৰ ফালে দেখিছে আপোনাৰ ফিংগাৰপ্ৰিণ্ট লক। আপোনাৰ হোৱাটছআপত আপুনি ফিংগাৰপ্ৰিণ্ট লক ব্যৱহাৰ কৰিব পাৰিব। তাৰ কাৰণে আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ ফিংগাৰপ্ৰিণ্টটো অন কৰি ল'ব লাগিব। মোৰ যিহেতু অফ আছে, গতিকে মই এইটো অন কৰিলে এইটো এনেকৈ দেখায়। গতিকে আপুনি আপোনাৰ মোবাইলৰ ফিংগাৰপ্ৰিণ্টটো অন কৰাৰ পাছতহে আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি আহিছোঁ 3 নম্বৰ ট্ৰিক। 3 নম্বৰ ট্ৰিকটো হৈছে আপুনি আগতে হোৱাটছআপ ব্যৱহাৰ কৰিছে আৰু বহুতক মেছেজো কৰিছে, কিন্তু আপুনি হোৱাটছআপত আজিকালি এনেকুৱা কিছুমান ইম'জি পাব, হয়তো আপুনি আগতে তেনেকুৱা ইম'জি পোৱা নাছিলে চাগৈ। এতিয়া আপুনি ইয়াতে ক্লিক কৰিব আৰু আপুনি দেখিছে এনেকুৱা ইম'জি আপুনি যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব বিচাৰে। আৰু যদি তাতকৈ আৰু বেছিকৈ লাগে তেতিয়াহ'লে আপুনি ইয়াতে এটা প্লাছ চিন পাব, প্লাছ চিনটোত যাব। এতিয়া আপুনি ইয়াতে দেখিছে বহুতো ইম'জি তেনেকুৱা পাব। আপোনাক যেনেকুৱা ধৰণৰ ব্যৱহাৰ হয়, আপোনাক প্ৰয়োজন হ'লে আপুনি যদি লৈ ল'ব বিচাৰে তেতিয়াহ'লে এই ছাইডত থকা ইয়াত ক্লিক কৰিব আৰু এইটো আপোনাৰ ডাউনলোড হৈ যাব। ইয়াতে মই এইটো ক্লিক কৰিলোঁ আৰু এইটো ডাউনলোড হ'ব। আপোনাক দেখুৱাই আছোঁ, এইটো হৈ গৈছে আৰু ইয়াত আপোনাৰ পাছত আহি যাব। ইয়াত দেখিছে, ইয়াত ওপৰত আপুনি যেনেকুৱা ধৰণৰ আপোনাৰ ইম'জি লাগে তেনেকুৱাই পাই যাব, লৈ ল'ব পাৰিব। আৰু আপোনাৰ 4 নম্বৰ ট্ৰিকটো হৈছে আপুনি আপোনাৰ হোৱাটছআপত মেছেজ কৰাটো স্পীড বঢ়াব পাৰিব। আপুনি আগতে ইয়াত এটা মেছেজ কৰিব পাৰে, যিকোনো মেছেজ কৰক, কিন্তু আপোনাৰ মেছেজ কৰা চেণ্ড বটনটো আপোনাৰ ইয়াত থাকে, কিন্তু আপুনি এইটো ইয়াত আনি ল'ব পাৰিব। তো কেনেকৈ পাৰিব মই আপোনালোকক দেখাই আছোঁ। তাৰ কাৰণে প্ৰথমে আপুনি এই 3 ডটত যাব, 3 ডটত ক্লিক কৰিব আৰু ছেটিংছত যাব আৰু ইয়াতে আপুনি চাটত ক্লিক কৰিব আৰু ইয়াতে দেখিছে এণ্টাৰ কি উইল চেণ্ড ইয়ৰ মেছেজ, এইটো আপুনি এনেবল কৰি দিব। আৰু এতিয়া মই আপোনালোকক দেখাম। এতিয়া আপুনি দেখিছে এই অপশ্যনটো আহি গৈছে। এতিয়া আপুনি ইয়াত যিকোনো চেণ্ড কৰক আৰু ইয়াত কৰি দিয়ক, বাছ আপোনাক গুচি গৈছে। দেখিছেনে, আপুনি বহুত আগতকৈ বহু গুণে বেছি স্পীডত আপুনি মেছেজ কৰিব পাৰিব। এইটো হৈছে 4 নম্বৰ। এতিয়া 4 নম্বৰ হ'ল। আৰু এতিয়া 5 নম্বৰ ট্ৰিকটো হৈছে আপুনি আগতে এটা মেছেজ 5জনতকৈ বেছিকৈ চেণ্ড কৰিব নোৱাৰে। এতিয়া আপুনি একেলগে হয়তো 100জনকো মানে একেলগে মেছেজটো চেণ্ড কৰিব পাৰিব। ধৰি লওক আপুনি আপোনাৰ বহুতকেইজন ফ্ৰেণ্ড আছে, 10-20জন বা 100জন, কিন্তু আপুনি একেটা সময়তে গোটেইকেইজনকে গুড মৰ্ণিং দিব বিচাৰিছে। তো তেনে ক্ষেত্ৰত আপুনি ওপৰত ক্লিক কৰিব আৰু ইয়াতে পাব নিউ ব্ৰডকাষ্ট, ইয়াত ক্লিক কৰিব আৰু ইয়াতে আপুনি এফালৰ পৰা ছিলেক্ট কৰি যাব আপুনি যাৰলৈ মেছেজটো চেণ্ড কৰিব বিচাৰে। আৰু কৰাৰ পাছত আপুনি ইয়াতে অ'কে য়েছ মাৰি দিলে আৰু আপুনি ইয়াতে যি লিখিব বিচাৰিছে এইটো লিখিব। তাৰপাছত আপুনি সেইটো মই ইয়াতে লিখিলোঁ গুড মৰ্ণিং আৰু এইটো চেণ্ড কৰিলোঁ। চেণ্ড কৰি দিলে আপোনাক সেই গোটেইকেইজনতে একেটা সময়তে একেলগে চেণ্ড হৈ যাব মেছেজটো। গতিকে এইটো হৈছে
5 নম্বৰ টিক। আৰু বন্ধুসকল, এই 5টা টিকৰ পৰা আপোনালোকে হয়তো বহুতখিনি আপোনালোকৰ হেল্পফুল হৈছে। গতিকে ভিডিঅ'টো আজিলৈ ইমানে। আৰু যদি আপুনি আমাৰ চেনেলৰ নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তো আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।